তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জন ফৰেক্স। তো আজি বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ। পূৰা একদম এণ্টাৰলৈকে চাই থাকিব আৰু কেনেকুৱা হয় নাজানো। আৰু বতৰটো পূৰা একদম ক'লা পৰি আছে, এনেকুৱা হৈ আছে মানে আগাবেলা টাইমত পানী পৰি আছিল, এতিয়াহে আমি ভাটিবেলা টাইমতে আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আৰু আগতে কৈছিলোঁ প্লিজ ভিডিঅ'টো চাই কিনে এটা ছাবস্ক্ৰাইব কৰি যাব ভিডিঅ'টো প্লিজ। আৰু গাইজ এতিয়া মোক বৰ্তমান ভোক লাগি আছে মানে ভাত বনাইছে, মই ভাত খোৱা নাই। তো ভাবি আছোঁ মেগী পেকেট আনি কিনে খাম। মেগীকে কিনিতো নালাগে, দোকানতে আছে, মনে ওলাই আনো নে কি বলক। ইয়াতে কোকা আছে শুই, আৰু তাৰে পৰা আনিবলৈ চাবিটো অলপমান চেট উঠিছে, তো চাবিটো আনি কিনে দোকানত যাব লাগিব আনিবলৈ। চাই থাকক যে কোকা শুই আছে। কি লাগে সেই মোবাইলটো চাৰ্জ দিবলৈ, এইটো ওলাবাকে ভয় লাগে দেই। অ'কে চলি আছিল লাইটটো। অ'কে গাইজ চাবিটো পাই গ'লোঁ। এই যে চাবি, এতিয়া দোকানৰ পৰা আনিব লাগে চিপ মেগী। বলক এই যে খুলিব লাগিব আৰু এই যে ভিতৰ ফালে এনেকুৱা আৰু মেগী চুৰ। এই যে মেগী উঠাইলোঁ, এইবোৰ আছে। আৰু দোকানত কাৰোবাক কিবা লাগিলে মোক কণ্টেক্ট কৰিব পাৰে, পাৰ্চেল কৰি পঠাই নিদিম আৰু বলক লৈ ল'লোঁ, এতিয়া যাম। এই যে তাৰাতো দি লৈ লওঁ বৰ্তমান। কোনটা দোকানত যাবি? চেকেণ্ড মোৰো বেয়া হৈ আছে। যদি চলাব পাৰিছ তাহলে চ, যদিহে চলাব পাৰিছ আৰু কি তাহলে দিম। পাৰিবি না চলাবা? হা পাৰিবি? চ তাহলে দিম। চ বৰ্তমান চেকেণ্ড নষ্ট হৈ আছে, তো এই বোলে লাগে, তো এই জানে আৰু চলাব পাৰে নাপাৰে চেকেণ্ড দে বাথা। আজি বহুত দিনে মানে বুঢ়ত আজি ভ্লগ ষ্টাৰ্ট কৰিছোঁ, কিবা কবি নেকি ক? আৰু ইফালে আছে আকৌ আৰু যদি পাৰে ভিডিঅ'টো 2-3 বাৰ চাব। এবাৰ তহঁতক আদৰি দিছোঁ মই। এই যে আমাৰ এইখান চাইকেল বইখান এইখানতো আনি কেৰেক হৈ আছে, এইখান দিব পাৰবি? হা চাং তাৰপিছত এখন থওঁ নে কিবা এইখান চলে তোক বুঢ়া শিকা লাগিব। ক'ত যাব লাগে? দোকানত কিয় যাইছে? দেখা কৰি যাবি যা নি। ইয়াতে বনাব লাগিব, বৰ্তমানটো এইটো চাইড কৰিব লাগিব। তাৰপাছত এই যে এইটো দেখিছে না, ইয়াতে চাহ বনাই, তো ইয়াতে বনাব লাগিব আৰু ধুই আনিম এইটো এতিয়া। তো ৰ'ব ধুই আনো এইটো নে কি? টেন তো বৰ্তমান ধুই আনিলোঁ। এই যে তো এতিয়া আৰু এইটো লগাব লাগিব এনেকৈ। যদি নাজানে তেনেহ'লে এইটো বৰ্তমান তলত থাকে না, এইটো এনেকৈ ইয়াৰে পৰা এনেকৈ ওপৰত আনিব লাগিব। আৰু এইটো এনেকৈ লৈ এনেকৈ মাৰিব নালাগিব। ফাৰ্ষ্টত এইটো কি কৰিব লাগিব, এইটো আছে না, এনেকৈ দবাই দি এনেকৈ ঘূৰাই ল'ব লাগিব। তাৰপাছতে এইটো মাৰি দিব লাগিব নি, আৰু তাৰপাছত এইটো এনেকৈ তোলাই দিব লাগিব। টেন ৰ'ব এতিয়া হোৱা নাই, আৰু এটা কাম বাকী আছে। এইটো ফাৰ্ষ্টতে গুড়া কৰি ল'ব লাগিব। हैं टेक्नोलॉजिया तो ये फट गया है, देख सकते हो यहाँ पर फट गया है ये, कोई बात नहीं। এনেকৈ দিম আৰু এইটো আৰু অলপমান ফুটাটো ডাঙৰ কৰিব লাগিব। ক'ত গ'ল
ৰ'ব ইয়াৰ মছলাটো ওলাই ল'ব লাগিব তাৰপিছত এইটো এনেকৈ দিব লাগিব পুৰাটো मेरे साथ हमेशा टेक्नोलॉजी होता है तो गाइस सपोर्ट ये ढकना देना पड़ेगा ऊपर में बाबा तुम्हें হৈ থাকা দেই ওকে মেগীটো বৰ্তমান বনাই দিলোঁ মানে কি বনাই আছোঁ খোৱা নাই এতিয়াও তো হ'লে খাম আৰু বৰ্তমান মোৰো মোবাইলত চাৰ্জ নাই তো অলপমান চাৰ্জ দিম তো যেতিয়া বনা হয় তেতিয়া দেখুৱাম আপোনালোকক গাইজ ফাইনেল লুকটো চাই লওক এই যে বৰ্তমান বনোৱা হ'ল পুৰা একদম মজা দেখা হৈছে নহয় গাইজ নাইস ইয়াতে যে আৰু অলপমান কিবা কিবি দ হয় তালৈ ভাল লাগিব কিন্তু নাই আৰু আকাৰ দিব লগা কিছু নাই তো এনেকৈ খাব লাগিব আৰু ওকে ওমা বহুত গৰম হৈ আছে ৰে বাপৰে হাই এইটো দি উঠাব লাগিব ওকে এই যে বৰ্তমান হৈ গ'ল তো এতিয়া ময়ো খাই লওঁ নেকি the next day হেল্ল' গাইজ তো কালি মেগীটো খাই কিনে ভিডিঅ'টো বনানো হ'ল আৰু মানে কেইটামান লগাইছিল মোক মাতিব তো সিহঁতৰ লগতে ওলাই গৈছোঁ তো আজি বনাম ভিডিঅ'টো পূৰা একদম এণ্ডলৈকে চাই থাকিব আৰু ময়ো মাত্ৰতে উঠিলোঁ শুই তো এতিয়া মুখটো ধুই আহিলোঁ আৰু এতিয়া কিবা পেট পূজা কৰিব লাগে তো বলক অলপমান কিবা খাই লওঁ নে কি আৰে একো নাই দেখোন হে এতিয়াহে বনাব ওকে গাইছ এতিয়াহে বনাব ঠিক আছে কৈ না তো এতিয়া বৰ্তমান দোকানত যাওঁ আমাৰ দোকানখনত কোনো নাই মই থাকিব লাগে বোলে বলক তহঁতে থাকিব অলপ টাইম তই নাথাকে তই মই থাকিব লাগে বোলে দোকানত এতিয়া যে বনাব দিম মেগীটো এতিয়া টেকন'লজি আচ্ছা তই খামাইছি কিয় কথা ইমান কষ্ট কৰে জন বছৰ বাহিৰলৈ আহিলে প্ৰায় কি কৰিব লাগিছিল হা ফুৰিব ফুলকে কি লাগিছিল তোৰ ওচৰত মই এনেই যাওঁ কত কষ্ট কৰিল বিৰাট বেয়া খাবাইছে ওটা এইটো কষ্ট কৰছ না এটিকা দোকানত বৌ খাইছে না হা খাইছে না অঁ তোৰ তো বেছি খাবাইছে এ বেছি কষ্ট কৰছে কিজানি নহয় আৰু কি বোলে কত বোলে কি লাইট মাৰিছ বোলে তই মেগীটাৰ কথা পুৰা দোকানলৈকে গৈছিল কাৰণে মই ঘৰত আহিলোঁ সেইটো বনাইছে নাই বনাই চাব আহিলোঁ ঐ মা বনাইছে নাই বনাই মেগী ক মাথা বহাইছ তই চাম না এই যে বহাই নাই মেগী ক তই দোকানত যা মই বহাম নালাগে তই দোকানত যা মই বহাম মোৰ ঘৰ যা তই দোকানত যা নালাগে না মই বহাম মোৰ ঘৰ মই খাম মই বনাই খাম না তই দোকানত যা না না কাম থাম বাদ দে মই দোকানত যা মই মেগীটো বনাই খাম এই আম টেঙা কেংকা মোক দে অল্প কার দে মজা আর বড় দা না ছাড় দে মজা আমটেঙাৰ গছটো আমাৰ ঘৰত আছে কিন্তু পাৰাতে বহুত কষ্ট চাব নেকি এই যে আমটেঙাৰ গছ পাৰাতে মানে বহুত কষ্ট বহুত মানে ওখ হৈছে গছডাল তো পাৰা নাযায় খাবই নাপাওঁ আৰু যেতিয়া সৰে তেতিয়াই খাওঁ
তো গাইছ মা এতিয়া ধৰিছে পাপৰ ভাজিব এই যে তোমাৰ যে কেনেকুৱা লাগি আছে হা কি হৈছে এই গৰমখনত যে পাপৰ ভাজি আছে কেনেকুৱা লাগি আছে ভাল লাগছে ভাল লাগছে খাং নেকি হা ঐ মা খাং এটা গাইজ বৰ্তমান আমাৰ ভাত হ'ল আৰু খাব লাগে বৰ্তমান মা বাঢ়ি আছে ভাত তো কি মা ক'ত আছে কোন ঠাইত পাপৰ চৰতে এই যে পাপৰ ইটো দিয়ে ভাত খাম আৰু নি 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 চাইলম নিহি না 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 মা ইমান কষ্ট কৰি আছিস একটা বোৱাৰীকে আনি লওঁ নেকি দে আৰু কি আছে দালি দে তো গাইছ আমাৰ বৰ্তমান ভাত হ'ল আৰু খাব লাগে এতিয়া তো খাই কেনে লগ পাই আছোঁ তো গাইছ আজি ভিডিঅ'টো বৰ্তমান এইখিনি আছিল আৰু মানে বহুত দিন ভিডিঅ' বনাই তো আজিও অলপ মানে বনালোঁ ভিডিঅ' কেনে পাব তো যদি বনাওঁ তাহলে নেক্সট ভিডিঅ'ত মানে দীঘলকৈ বনাম তো আজিলৈ এইখিনিয়ে তো লগ পাম নেক্সট ভিডিঅ'ত তো বাই বাই